ভালদৰে চাগে আপোনালোকে ভিডিঅ'খন দেখাই নাই। ধেত তেৰি এতিয়া খুন্দা লাগিলে হয়। কি মানুহে হাই গাইজ, কি খবৰ? আশা কৰিছোঁ চবৰ খবৰ ভালেই আছে। তো বৰ্তমান আছোঁ মই দোকানত, আৰিফৰ কাৰণে ৱেইট কৰি আছোঁ। আজি গৈ আছোঁ আমি দুটা এই জাগিৰোড, বিশেষ এটা কামত গৈ আছোঁ। কি কাম এতিয়া নকওঁ, ছাৰপ্ৰাইজ হয় আপোনালোকৰ কাৰণে। তো আগলৈ চাই থাকক ভিডিঅ'খন, আগলৈ নাচালে কেনেকৈ গম পাব ছাৰপ্ৰাইজখন কি হয়। তো এতিয়া ৱেইট কৰিছোঁ আৰিফৰ কাৰণে, আৰিফ আহিলেই আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। তো আগলৈ চাই এতিয়া আছোঁ মই ডিংগিত ফ্লাইঅভাৰ, আপোনালোকে চাব পাৰিছে। আৰু এইখন হৈছে আমাৰ নগাঁও MR ডিলাৰ। তো মই গৈ আছোঁ যিহেতু জাগিৰোড, তো জাগিৰোড মানে যাম, এইফালে যাম, ভিডিঅ' হৈ পিছত জাগিৰোড যাম। ৱাও, কি সুন্দৰ ভিউ! ধাননি পকা ধাননি। আজি বতৰটো বেয়া লাগিছে, বৰষুণে দিয়ে নেকি। এনেই ঠাণ্ডা আৰু বতৰটো বেয়া। ভিউ চাওক না আপোনালোকে, কিমান সুন্দৰ ভিউ। আৰু এটা কথা গাইজ, মই যিখন মাইকেৰে ৰেকৰ্ডিং কৰি আছোঁ গম নাপাওঁ ৰেকৰ্ডিংখন কেনেকুৱা হৈ আছে। ফাৰ্ষ্ট টাইমটো একোৱে গম নাপাওঁ। তো আগলৈ চাই থাকক আৰু কি নাজা আছে, কিমান সুন্দৰ ভিউ আছে, চাই থাকক। আজি মানে সৰু ভিডিঅ' বনাম, ইমান দীঘল নবনাওঁ। দীঘল বনালে মানে কিবা বৰিং হেন লাগে। তো ৰাস্তাৰ শ্বুট মানে অলপ ল'ম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ। আগলৈ চাই থাকক। তো এতিয়া আমি পালোহি বাৰপুজীয়া, আৰু এইফালে যাম আমি। কি হে ৰাস্তাত এইবিলাক, অ' ভাই। তো এই আগৰ সন্মুখৰ ফালে হৈছে মৰিগাঁও, আৰু এইফালে হৈছে ৰহা। তো আমি যাম জাগিৰোড, তো এইফালে যাব লাগিব ৰহা হৈ পেলাই। এই কি হে ৰাস্তাত এইবিলাক, ইমান ওখ হৈছে বেকাৰ। এই ভাই লাহে, এই আছে আৰু এটা। অ' ভাই, অ' ভাই, কি মানে ইমান ওখ হৈছে বেকাৰ। আৰু এটা কথা গাইজ, যোনে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কিনো ক'ম আৰু, বেছি একো ক'বও নোৱাৰো, টাইমটো বেছি এক্সপিৰিয়েঞ্চ নাই আৰু। এইবিলাক গহন্তি কৰি দিছে পূৰা। তো এতিয়া আমি পালোহি ৰহা। তো এই আগত লিখা আছে নগাঁও ইয়াৰ পৰা 23, গুৱাহাটী আছে 98 কিলোমিটাৰ। তো আমি গুৱাহাটী নাযাওঁ, জাগিৰোডলৈকে যাম। ৰহা। ভাই ৰাইট চাইডত যাবা। ৰবা। তো ইয়াৰ পৰাই আমাৰ জাৰ্ণি ষ্টাৰ্ট। ভাই লাহে যাবা, ঠাণ্ডা লাগে, বতৰটো বেয়া। লাহে যাবা। গ্ৰুপৰে ফাৰ্ষ্ট ব্লগ বাইপাছত। আৰু এয়া ছাইডত আছে জাগিৰোড পেপাৰ মিল। এয়া বহু বছৰ ধৰি বন্ধ হৈ আছে, কিবা কাৰণত বন্ধ হৈ আছে। কি সুন্দৰ ভিউ। ফাইনেলি আমি পাই গ'লোঁ ক্ষেত্ৰী। আপোনালোকক কৈছিলোঁ জাগিৰোড নিজৰাত যাম, কিন্তু নিজৰাত নহয়,
আমি খেতিৰ পৰা আৰু অলপ আগুৱাই যাব লাগিব। দাদা এজনক লগ কৰিবলগীয়া আছিল, তো দাদা কৈছে যে তুমি আৰু আগুৱাই যোৱা, দাদা কিবা এটা প্ৰব্লেম আছে। তো আমাৰ বহুখিনি ৰাইড হ'ল, ৰখাই নাই ক'তো। এতিয়া আমি ধাবা এটাত ৰখিছোঁ, কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে, ঘৰৰ পৰা খাই অহা নাই। তো মোৰ লগত আছে আৰিফ। এয়া এই ভাই, কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম ৰাইড কৰি? বহুত মজা লাগিছে। একেবাৰে গ্ৰুপ লগাই একেবাৰে ন? হয়, গ্ৰুপ লগাই একেবাৰে পুৰা ৰেডি হৈ আমি নিচিনা ওলাই গ'লোঁ। তো আমি ইয়াত কিহৰ কাৰণে আহিছোঁ? এইটো ছাৰপ্ৰাইজ হৈ থাকিল, আপোনালোকে লাষ্টলৈকে চাব, নিশ্চয় গম পাব কিয় আহিছোঁ, কি কৰিম বা লাষ্টলৈকে চাই থাকক। তো আমাৰ খোৱা বোৱা শেষ হ'ল, তো এতিয়া আমি আকৌ ৰাইড ষ্টাৰ্ট কৰিম। তো আগলৈ চাই থাকক। আৰু এটা কথা গাইজ, আপোনালোকক ফাৰ্ষ্টত মই চৰি কৈছোঁ। যিহেতু মই কৈছিলোঁ যে মই জাগিৰোড যাম, এতিয়া জাগিৰোড নহয়, এতিয়া গৈ আছোঁ মই যোৰাবাট। দাদাজনক কৈছে ফাৰ্ষ্টত তুমি জাগিৰোড নিজৰলৈকে আহা, পাছত কৈছে খেতিৰলৈকে আহা, এতিয়া কৈ আছে তুমি যোৰাবাটলৈকে আহি যোৱা। সেইকাৰণে মানে এতিয়া যোৰাবাট যাবলগীয়া হৈছে। হে গাইজ, ফাইনেলি আমি পাই গ'লোঁ যোৰাবাট, ছাৰপ্ৰাইজ দিয়া জেগাখনলৈ। তো আগলৈ চাই থাকক, কি ছাৰপ্ৰাইজ আছিল এতিয়াই গম পাই যাব। এয়া আৰিফ বহি আছে, আমাৰ ছাৰপ্ৰাইজখন কি চাব পাৰিব এতিয়া। তো আমাৰ ছাৰপ্ৰাইজ আছে এয়া, আৰিফে গ্ৰুপো এখন লৈ আছে, এইটোৱে আছিল ছাৰপ্ৰাইজ। তো আৰিফ গ্ৰুপখন দেখুৱাই দিয়া, দেখুৱাই দিয়া। এয়া GoPro, আৰু এই GoProখন এই দাদাৰ হয়। দাদা খবৰ কেনেকুৱা? মোৰ খবৰ ভালে আছে। দাদাৰ লগত আহিছে এয়া, ভাল? আৰিফ ফিলিং কেনেকুৱা, ভাল নে বেয়া? মোটামুটি। আচ্ছা, তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাবিছিলোঁ জাগিৰোড নিজৰাত যাম, কিন্তু যাব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে। বিশেষ অসুবিধা মানে বেছি একো নহয়, বেংকৰ পৰা কল কৰিছে ইমাৰ্জেঞ্চি যাব লাগে, তো ৰিটাৰ্ণ ইমাৰ্জেঞ্চি গৈ আছোঁ। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চবেই।